মিনি পিকনিক গাইজ গৈ আছো আমি এতিয়া নাজানো জংঘল ক'ত কি হ'ব ইয়াত নদী ইফালে এইফালে জংঘল একজন এন্ট্ৰি আমাক এন্ট্ৰি এনেকৈ কৰিব দিছিলে পম্পিৰ পৰা আজি কি হৈছে কাৰ ইমান ফোন আহিছে ফোন কৰিছিলো মই সঁচাকৈ লগৰ এটা ফাগুনি মেম হেল্ল' হেপী নিউ ইয়েৰ আৰু এইফালে দুজনী হাঁহন আৰু ইয়াত দয়াং নদী হেল্ল' এভৰিৱান আমি পিকনিক খাব আহিছোঁ আৰু পিকনিক খোৱা মানুহকেইটা ইয়া জোতা খাইছিলোঁ মই আৰু এজনী হাঁহিয়া ক'ত গৈছে নাজানো আৰু সি ক'ত গৈ আছে আৰু এয়া আমাৰ দয়াং নদী দেই নাভাবিব ব্ৰহ্মপুত্ৰ বুলি যোৱাবাৰ যাব পাইছিলোঁ এবাৰ যাবই নাপালোঁ গৈ আছোঁ আমি ইয়াত কি আনিছোঁ এতিয়া নাজানো কি আনিছে নিজে কিনিছিলোঁ পাহৰি গ'লোঁ ঐ সন্তোষী শুনাচোন বস্তুখিনিতো ল'লোঁ আমি কিবা এটাত মিক্স কৰি খাবহে লাগিব ন এইটো সেইটো মিক্স কৰা যে যতনটোই নাই না হেৰি কাগজ এক লৈ ল'ব লাগিব তাকেতো কাগজ নল'লা নহয় কাগজ হেল্ল' ফ্ৰেণ্ডছ এয়া আমি এতিয়া এয়া বাৰু ভাই ভণ্টি দেই বাইদেউ মানে মোৰ বাইদেউ আৰু এয়া পিকনিক প্লেচটো আমাৰ ইমান ধুনীয়া পানী গৈ আছে দয়াং নদী হয় পিকনিক খাব পৰা বহুত ধুনীয়া জেগা হয় কিন্তু আৰু মানে ফটো মাৰা বহুত ধুনীয়া আৰু এইফালে বেলি ওলাইছে এয়া আৰু দেখিছেনে এয়া চিঞৰি চিঞৰি কি কৰি আছে ভিডিঅ' কাৰণে ভাল আছে ফটো মাৰিলে এতিয়াই বেয়া হৈ যাব भैया सर चलो चलते हैं हम लोग अपनी दुनिया में এতিয়া গৈ আছোঁ পানী ইমান ধুনীয়া চফা দেখিছেনে কিন্তু আমাৰ ঘৰৰ ওচৰতো দয়াং আছে কিন্তু পানীটো ইমান চফা নাযায় আমাৰ ঘৰৰ ফালে মানে আমাৰ ঘৰৰ সেইডোখৰত পানীটো ইমান চফা নহয় কিন্তু ইয়াতে ইমান চফা চাওকচোন ইয়াৰ মোৰ ভৰি চিনি পাইছে আৰু লগতে ইয়াৰ পাথৰবোৰ এয়া এইফালে চাব নালাগে কি হ'ল তোমাৰ কেমেৰাটো সঁচাকৈ কি আছে কেমেৰাটো ইমান ধুনীয়া নহয় মই এনেই কোলা আৰু লগতে আৰু কোলা দেখিছেনে ইয়াৰ মোবাইলত চিনিয়ে পোৱা নাই মোক চাওকচোন জেগাবোৰ ইমান ধুনীয়া কি কৰিব মাৰিব যাবা চশমা লাগে বোলে জিজু জিজু মানে ভিডিঅ' হয় এইফালে কেমেৰামেন সেইফালে ফটো পষ্ট দিয়া আৰু আমি দুজন ভিডিঅ' এই ফটো মাৰি আছোঁ দেই এই ফটো মাৰি আছোঁ দেখিছেনে কাঞ্চি ঐ কাঞ্চা ক'ত এৰিলা কাঞ্চা ক'ত এৰিলা অঁ ঘৰত আছে অঁ আচ্ছা অঁ তাৰ ঘৰত আছে মই ভাবিছোঁ আনি এৰিলা নেকি তুমি মাল খাই পৰি আছে পম্পি সীমা ফাগুনি মেম কি আনিছে আপুনি খাবলৈ কি আনিছে ইয়াত তোমাৰ কাৰণে মোৰ কাৰণে ইয়াত তোমাক অকলে খুৱাম ঠিক আছে কালি গম পাই যাবা এইটো কি বস্তু ঠিক আছে আৰু এইটো চিনি পা ঐ আৰু বেছ আণ্ডা নে কণী এইটো আণ্ডা নহয় কণী নহয় ডিম হয় চব মিক্স কৰিছা হয় বাইদেউ কৰি আছোঁ ইয়াত তোমালোকেতো নকৰাই আৰু নাই মানে
सीमा तू मेरे से प्यार करेगी या नहीं ভিডিও কল কৰি আছে সীমাই এইটো হলে কাজিয়া হল আজি নতুন বছৰতে কাজিয়া কৰিব লাগে ও মতাটোৰ ফটো ওলাই আছে মোবাইলত ফাগুনি হলে পুৰা ব্যস্ত মই হলে লাইভ ভিডিও উঠাই আছো এইপিনে পিকনিক প্লেস ধুনিয়া আছে ইয়া এটা আমাৰ দয়াং নদী এইটো চাঁদ মামা ওলাই গল আমি ঘৰ যোৱা নাই মাৰিব সাকা আজি ঘৰত আমি আজি কি খামে সব এয়া এয়া খুলি আছো সীমা হলে মোৰ উল্টা পুল্টা ফটো উঠাই আছে আৰু এয়া 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 ডিম ডিম নহয় অসমীয়াত কণী বুলি কয় ইংলিছত এগ আমি খাবাইছো মানে আমাৰ একো যতন নাই না आज इसीलिए प्लास्टिक में खाना के लिए আৰু লগতে কণী এই দেখো মে ইধাৰ में टक टक মানে আমাৰ বৰাবৰ দে দিয়া है हां মিনি পাৰ্টি কাজি ফাৰ্ষ্ট টাইম হৈছে আৰু আনকি कोई ना बराबर नहीं होगा तभी चलेगा गुस्से मत होना ओके নহয় আৰু গুডলি হৈছে আমাৰ আৰু সবে বুকি আছে নিজৰ নিজৰ ভাগত আপোনালোকে মোৰ কথাটো শুনিছে নে নাই নাজানো আৰু চলিব শুনিবা ইয়াৰ কথা মোৰ শুনক হেল্ল' গাইস আজি নৱবৰ্ষ 2026 চন আমি আহিছো পিকনিক আমাৰ দয়াং নদীতে ওচৰতে বহুত ধুনীয়া প্লেস আছে আপোনালোককো আহিব মন লোকেশ্যন গলে আহিব লোকেশ্যন দি দে